ৰাতিপুৱাৰ পৰিৱেশটো এটা বৰ মনোমোহা পৰিৱেশ। বিশেষকৈ ভাদ মাহৰ পৰা আহিন কাতি মাহৰ এই দিনকেইটা বেছি মনোমোহা হৈ পৰে, নহয়নে? চাৰিওপিনে সেউজীয়া সেউজীয়া পথাৰ, গছ গছনি, ঘাঁহনি। ৰাতিপুৱাই এই সেউজীয়াবোৰ দেখিলে দিনটোৰ বাবে আমাৰ চকুকেইটা শক্তিশালী হৈ থাকে। আচলতে ৰাতিপুৱা এই সেউজীয়া বহুত বেছি ভাল লগা হয়। ৰাতিপুৱাৰ যি বতাহ বলে সেই বতাহ ল'ব পাৰিলে আমাৰ শৰীৰটোৰ কাৰণেও ভাল হয়। হাই গাইজ, গুড মৰ্ণিং। আমি অলপ আজি সোনকালে উঠি ফুৰিবলৈ আহিলোঁ। এনেকৈ আৰু কোন কোন ফুৰিবলৈ যোৱা জনাবাচোন। 4:30 মানত উঠি আমি সকলোৱে, ভাইটি, ভণ্টি, দাদা, ৰাতিপুৱা এনেকৈ ওলাই আহিলে মনটো ভাল লাগে বা হাৱাটোৰ কাৰণে দিনটো মনটো মুকলি হৈ থাকে। এটা প্ৰটেকশ্যনৰ নিচিনা, নহয়নে? কোন কোন এনেকৈ ফুৰিবলৈ যোৱা জনাবাচোন। তাতে স্কুললৈ যাওঁতে টিউশ্যনৰ সময়তে আমি 4:30 বজাতে উঠি ৰাতিপুৱা সোনকালে উঠিলে মনটো ভাল লাগে। দিনটোৰ বাবে কামবিলাক কৰিবলৈ মনটো অলপ মুকলি মুকলি লাগে। ৰাতিপুৱাৰ প্ৰথম কিৰণ, অলপকৈ নিয়ৰ তিতা ঘাঁহনি, চৰাই চিৰিকটিৰ এটা নিভাঁজ মাত, মুঠতে এটা সুকীয়া পৰিৱেশ। কোন কোন এনেকৈ যোৱা জনাবাচোন। আগতে প্ৰায়ে গৈছিলোঁ, এতিয়া অলপ এলাহ লগা হ'ল। যেতিয়া স্কুলৰ দিনবিলাক আছিল, টিউশ্যন কৰিবলৈ যেতিয়া যাওঁ তেতিয়া সদায় ক্লাছ থাকে 6:30 বা 5:30। আমি যাওঁ 4টা 4:30, মানে সেইকণ সময়ত ৰাস্তা ফ্ৰী থাকে। আমি সকলোৱে গ্ৰুপ বান্ধি চাইকেল প্ৰতিযোগিতা লগাওঁ, কোন ফাৰ্ষ্ট হ'ব পাৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জিমি আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে দেৰিকৈ হ'লেও মোৰ ইউটিউব চেনেল অসম জিৰ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। প্ৰথমখন দেখি নিশ্চয় বুজিব পাৰিছেই, গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকক। আমি সকলোৱে বিচাৰোঁ, নহয়নে, এজন সুন্দৰ মনৰ ব্যক্তি হ'বলৈ আৰু সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ। যদি সুস্বাস্থ্যৰ অধিকাৰী আৰু সুন্দৰ মনৰ ব্যক্তি হ'বলৈ বিচাৰে তেতিয়াহ'লে প্ৰতিদিনে খোজকঢ়া আৰম্ভ কৰক। এই ভিডিঅ'টোৰ জৰিয়তে জানো আহক যে প্ৰতিদিনে খোজকাঢ়িলে আমাৰ কি কি উপকাৰ হয়। স্বাস্থ্য ৰক্ষাৰ মূল মন্ত্ৰ হ'ল খোজকঢ়া। এই মন্ত্ৰ অতি সহজ আৰু উপকাৰী। তাৰে মই আজি 5টা উপকাৰ লৈ আহিছোঁ। 1 নম্বৰতে, খোজকঢ়াটো হাড়ৰ বাবে অতি উপকাৰী। খোজকাঢ়িলে হাড়বিলাক মজবুত হয় আৰু ভৰিৰ হাড়বিলাক শীঘ্ৰে ক্ষয় নহয়। কেতিয়াবা কিছুমান ঠাইলৈ খোজকাঢ়ি যাব লগা হয়, নহয়নে? এনে হ'লে ভৰিৰ বিষ হয়। যদি আমি প্ৰতিদিনে কমকৈ হ'লেও খোজকঢ়া আৰম্ভ কৰোঁ, এই বিষ নিশ্চয় নাইকিয়া হ'ব। 2 নম্বৰতে, ডায়েবেটিছ ৰোগীৰ বাবে খোজকঢ়াটো অতি উপকাৰী। 3 নম্বৰতে, দিনৰ দিনটো নিষ্ক্ৰিয় হৈ বহি থকা লোক এজনে খোজকাঢ়িবলৈ ল'লে দেহ মনলৈ নতুন শক্তি আহে। সেয়ে ৰাতিপুৱাৰ ভাগত খোজকাঢ়িলে সমস্ত মানসিক চাপ আঁতৰি যোৱাৰ লগতে মনলৈ নতুন উদ্যম আহে। 4 নম্বৰতে, খোজকাঢ়িলে উচ্চ ৰক্তচাপ কমে আৰু তেজৰ চলাচল বৃদ্ধি পায়। 5 নম্বৰতে, নিয়মিত খোজকাঢ়িলে আমাৰ দেহত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায়। আমাৰ ব্যস্তময় জীৱনটোত নিজৰ স্বাস্থ্যৰ যতন ল'বলৈ একেবাৰেই সময় নহয়, নহয়নে? যদি আমাৰ স্বাস্থ্যটো সুস্থ কৰি নাৰাখোঁ তেতিয়া আমি আমাৰ জীৱনৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিম। সেয়েহে ব্যস্তময় জীৱনটোত আধা ঘণ্টা সময় দিয়কচোন। দেখিব আপুনি এজন সুস্বাস্থ্যৰ গৰাকী হৈ পৰিছে। এনেধৰণৰ কথাবিলাক বহুতে জানে আৰু বহুতে নাজানে, কিন্তু যিকেইটা মই উপকাৰ পাইছোঁ বা উপকাৰৰ বিষয়ে জানিবলৈ পাইছোঁ সেইকেইটা আপোনালোককো জনালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ আছিল, কাৰণ সদায় একেধৰণৰ ভিডিঅ'বিলাক মোৰো বনাই ভাল নালাগে আৰু আপোনালোকৰো চাই নিশ্চয় আমনি লাগে। সেয়েহে আজি অলপ বেলেগ ধৰণে বনালোঁ। গতিকে আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যিসকল মোৰ চেনেলটোত নতুন হয় সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে আজিলৈ বাই বাই। সন্ধিয়া হোৱাৰ আগে আগে এই সময়টোও এটা বিশেষ সৌন্দৰ্য বিৰাজ কৰিছে। নিয়ৰত তিতা ধাননি পথাৰ, লাহে লাহে মেঘৰ ফাকেৰে নামি আহিছে আন্ধাৰবোৰ সেউজীয়াবোৰৰ মাজলৈ। চৰাই চিৰিকটিবোৰো নিজৰ নিজৰ বাহত আবদ্ধ হৈ পৰিল। আমাৰ গাঁওখনৰ ইমূৰৰ পৰা আমাৰ কাষৰ গাঁৱৰ সিমূৰলৈ বৈ পৰিছে আমাৰ কুলকানী পথাৰখন। সকলোৰে পথাৰবিলাকৰ একো একোটা নাম থাকে, নহয়নে?
আমাৰ পথাৰখনৰ নামো কুৰকানী পথাৰ। আপোনালোকেও এই সন্ধিয়াৰ বিশেষ মুহূৰ্তকণ মোৰ লগতে উপভোগ কৰকচোন।